চিকিৎসালয়ত নৱনিৰ্মিত আৰ্ট আৰু OSD ক্লিনিক আজি উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থকা স্বাস্থ্য বিভাগৰ সঞ্চালক অনুৰাগ গোৱেল, জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালকৰ, গোলাঘাট অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, কমেণ্ট ওৱান। ইয়াত উপস্থিত ডক্টৰ বন্ধুসকল আৰু এই হস্পিটেলৰ পেৰামেডিকেল ষ্টাফ, আজি আমাৰ কাৰণে এটা ভাল খবৰ। গোলাঘাট আমার আসাম স্টেট এইডস কন্ট্রোল সোসাইটি অন্তর্গত এটা ART সেন্টার মানে এন্টি রেট্রোভাইরাল থেরাপি সেন্টার এটা আরম্ভ কৰিলোঁ। এইটো সেন্টার ন্যাশনাল এইডস কন্ট্রোল অর্গানাইজেশন অনুমোদিত কৰিছে। সেই সেন্টার যোগেদি আমি যে আমাৰ HIV ৰোগী চিনাক্তকৰণ কৰা হয় তেওঁলোকৰ ফ্ৰী ঔষধ দিয়া যায়। এই ঔষধ দি তেওঁলোকে নিজৰ জীৱনটো সাধাৰণ হিচাপে তেওঁলোকে হেৰি কৰিব পাৰে। ART সেন্টাৰত আমি ইয়াত অলৰেডি